মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম তোমালোকৰ পৰিৱেশ বিষয়ৰ পাঠ 2 উৎসৱ বুলি পাঠটো। আৰু ইয়াতে তোমালোকে পাবা উৎসৱসমূহৰ বিষয়ে আৰু বিভিন্ন ঠাইভেদে বিভিন্ন জাতি ধৰ্ম আৰু ভাষাৰ লোকসকলে ভিন ভিন উৎসৱ পালন কৰে, নহয় জানো? আমি অসমত থাকোঁ, গতিকে অসমত আমি যিসমূহ উৎসৱ পালন কৰোঁ তেনেকৈ বিভিন্ন ঠাই অনুসৰি বিভিন্ন ধৰণৰ লোকসকলে ভিন ভিন উৎসৱ পালন কৰি আহিছে। আৰু তোমালোকে বাৰু জানানে আমাৰ অসমত বা বিভিন্ন ধৰ্মৰ মাজত বিভিন্ন ভাষা-ভাষীৰ লোকসকলৰ মাজত কি উৎসৱৰ প্ৰচলন আছে? বিহুৰ নাম নিশ্চয় শুনিছা, কাৰণ বিহু আমাৰ অসমৰ কি হয় জাতীয় উৎসৱ, হয়নে? আৰু বিহু তিনিটাৰ নাম জানানে তোমালোকে? বহাগ বিহু, মাঘ বিহু, কাতি বিহু আৰু এই তিনিওটা বিহুৰ আৰু আন এটা নাম আছে। বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়, তেনেকৈ মাঘ বিহুক ভোগালী বিহু বোলা হয় আৰু কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। তেনেকৈয়ে অসমত অকল বিহুৱে নহয় আৰু অন্যান্য বহুতো উৎসৱ আমি পালন কৰোঁ, নহয় জানো? যেনেকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত কি দেৱালী আৰু দেৱালীৰ বাহিৰে আৰু কি দুৰ্গা পূজা, লক্ষী পূজা, কালী পূজা, এনেকৈ বহুতো পূজা আমি পালন কৰোঁ। সেইবোৰো একোটা উৎসৱ হয়, হয়নে? তেনেকৈ ফাকুৱা উৎসৱ পালন কৰোঁ। তেনেকৈয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰ্মৰ মানুহৰ মাজত আৰু গোটেই পৃথিৱীতে বিভিন্ন ধৰ্মৰ মানুহৰ মাজত কি হয় ভিন ভিন উৎসৱৰ প্ৰচলন আছে। আৰু এই উৎসৱ পাঠটো তোমালোকে খৰচি মাৰি পঢ়িবা, তাতে ভিন ভিন উৎসৱৰ বিষয়ে বহল ব্যাখ্যা দিয়া আছে। আমি থুলমূলকৈ মাত্ৰ আলোচনা কৰিছোঁ, কাৰণ ইয়াতে পাঠভিত্তিকভাৱে মই আঙুলিয়াই তোমালোকক সম্পূৰ্ণ পাঠটো পঢ়াই দিব নোৱাৰোঁ, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। গতিকে থুলমূলকৈ তোমালোকে বুজি পোৱাকৈ মাত্ৰ কৈ গৈছোঁ শুনা। অসমৰ বিহু তিনিটাৰ বিষয়ে ইতিমধ্যে তোমালোকে গমেই পোৱা। আৰু মাঘ বিহুত আমি কি কৰোঁ? মাঘ বিহুত বহুত পিঠা পনা তৈয়াৰ কৰা হয়, হয়নে? ভোগৰ বিহু বুলি কয় আচলতে, সেইটো কাৰণে ভোগালী নাম দিছে। তেনেকৈয়ে খোৱা বোৱাৰ প্ৰতি বেছি গুৰুত্ব দিয়া হয় ভোগালী বিহুত। আকৌ তেনেকৈ বহাগ বিহুত ৰং ৰহস্য বেছি হয়, নাচ গান হয়, সেইটো কাৰণে ৰঙালী বিহু বুলি কোৱা হয়। তেনেকৈ কাতি বিহুত আকৌ কি কৰা হয়? তুলসীৰ তলত চাকি বন্তি জ্বলোৱা হয় আৰু কাতি বিহুৰ সময়ত কৃষকৰ ভঁৰাল উদং হৈ থাকে, সেইটো কাৰণে সেইটো বিহুত বেছিকৈ ফূৰ্তি কৰা নহয়। ঠিক তেনেকৈ তোমালোকৰ পাঠটোত পাবা কেৰেলা ৰাজ্যত ওনাম বুলি এটা উৎসৱ পালন কৰা হয় আৰু সেইটো সকলো ধৰ্মৰ লোকে পালন কৰে। কিন্তু এতিয়া আমি অসমত যি ঈদ পালন কৰা হয়, দুৰ্গা পূজা পালন কৰা হয়, সেয়া ভিন ভিন ধৰ্মৰ মানুহে ভিন ভিনকৈ পালন কৰে, হয়নে? মুছলমান সম্প্ৰদায়ৰ খিনিয়ে ঈদ পালন কৰে, আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকে কি পালন কৰে? দুৰ্গা পূজা পালন কৰে, তেনেকুৱা ভাগ। কিন্তু বিহুটো অসমৰ জাতীয় উৎসৱ, গতিকে বিহু সকলোৱে পালন কৰে। তেনেকৈ গুৰু নানক জয়ন্তীটো শিখ ধৰ্মৰ হয়, শিখ ধৰ্মৰ লোকসকলে পালন কৰে। বৰদিন আকৌ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে। আৰু ফাকুৱা, হোলী এনেকুৱা ধৰণৰ উৎসৱবিলাক আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে, হয়নে? তেনেকৈ এই পাঠটোত আছে দশেৰা উৎসৱৰ কথা, যিটো উত্তৰ ভাৰতত পালন কৰা হয়। ছট পূজা বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা হয়। আজিকালি বাৰু অসমতো পালন কৰা আমি দেখিবলৈ পাওঁ, হয়নে? তেনেকৈ তামিলনাডুৰ পোংগল উৎসৱত কি কৰা হয়, কেৰেলা ৰাজ্যৰ ওনাম উৎসৱত কি কৰা হয়, সেই গোটেইখিনি কথা ইয়াতে তোমালোকে পাঠটো পঢ়িলে পাবা। এতিয়া আমি আৰু দীঘলীয়াকৈ আলোচনা নকৰোঁ, পাঠটো পঢ়ি ল'ব পাৰিবা, তোমালোকে নিজে পঢ়িবা। আৰু এতিয়া প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ আহা। প্ৰথমতে 1 নম্বৰৰ প্ৰশ্নখিনি চোৱা। ক নম্বৰৰ প্ৰশ্নটোত সুধিছে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? খ নম্বৰ প্ৰশ্নটো বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? গ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? ঘ ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়? ঙ দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি? প্ৰথম নম্বৰটো চোৱা, বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম। এতিয়া আমি উত্তৰখিনি চাম। চোৱা, উত্তৰখিনি মই বেলেগকৈ তোমালোকক দি দিছোঁ, প্ৰশ্নৰ সৈতে মিলাই বহীত ধুনীয়াকৈ লিখি ল'বা। উত্তৰখিনি চোৱা। ক নম্বৰৰ উত্তৰটো হ'ব শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। তেনেকৈ খ নম্বৰটো চোৱা, বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। গটো অসমৰ ভোগালী উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে।
ঘটো ওনাম উৎসৱত কাইকুট্টিকালি নৃত্য পৰিৱেশন কৰা হয়। কাইকুট্টিকালি বানানটো শুদ্ধকৈ লিখিবা, দৰকাৰ হ'লে কিতাপত চাই ল'বা। ওঙটো দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হ'ল দুৰ্গা পূজা। বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱ হ'ল ছট পূজা। তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱাখিনি চোৱা, এয়া শুদ্ধকৈ মিলাই দিছোঁ, সেইখিনি তোমালোকে চাই বহীত লিখি ল'বা। আৰু বাকী তলৰ প্ৰশ্ন উত্তৰখিনি নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আছে, বিহু কেইটা আৰু কি কি তোমালোকক কৈছোঁৱেই, বাকীখিনিও কিতাপৰ পৰা চাই লিখিব চেষ্টা কৰিবা আৰু নোৱাৰিলে বা অসুবিধা পালে জনাবা। আজিৰ পাঠটো ইমানতেই সামৰণি।